বৰ্তমান কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি পোনপ্ৰথমে সকলোকে মই আজি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু আপোনালোকৰ পৰিয়ালটিলৈ। আজি মানে ভিডিঅ'টো কৰাৰ কাৰণটো হৈছে মানে নবয়ে কৈছে বোলে বিহু বুলি বোলে কিবা এটা নিম বোলে তোৰ কাৰণে, তাকে বোলো কিনো আনে সেইটোকে আপোনালোকক দেখাম বুলি ভাবিছোঁ মানে। নিজেও চাম আৰু আপোনালোককো দেখাম মানে কিনো আনে আৰু সি ল'ৰাৰ মানুহ ন, কেনেকুৱানো পচন্দ কৰিছে কিনো আনিছে মানে সেইটোকে দেখাম বুলি ভাবিছোঁ মানে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে কণ্টিনিউ কৰি যাব। তো সি অহালৈ ৰখি আছোঁ, এইখিনিতে বহি আছোঁ মানে ৰ'দত অকণমান, যিহেতু একদিন ৰ'দটো দেৰিকৈ ওলাইছে সেইকাৰণে মানে অকণমান ৰ'দত বহিছোঁ মানে। ঠাণ্ডাও হৈছে ন আমাৰ এইপিনে মানে নদী কিনাৰৰ ওচৰতে তাতে ঘৰ, সেইকাৰণে বেছি ঠাণ্ডা পৰে, সেইকাৰণে মানে ৰ'দত অলপ বহি আছোঁ। তো এতিয়া সি অহালে বাট চাওঁ আৰু তাৰপিছতে কাম কৰিব লাগে, বহুত কাম আছে ন আজি গাইছ। আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাব গাইছ। মানে সি আহি পাই গ'ল, আহিয়ে পোনে দেখাইছে সি মানে চাৰ্ট এটা আনিছে, এইটো বোলেটো ওলাই আনিছোঁ কৈছে। ভাল লাগিছে, ডাঙৰ হ'ব নি মোলে আনিছোঁ ন, মই পিন্ধিব পাৰিম ন কেতিয়াবা। ইমান যে টেঙৰ দেখাও নহয় তই, সেইটো কথা তাৰপিছত সেইকাৰণে পিন্ধি চাচোন বোলে হয়নে নহয়। তো গাইছ পিন্ধিয়ে আহিছোঁ আৰু এইটোৱে আৰু কিবা কিবি এইবোৰ আনি দিছে আৰু তাৰপিছতে সেয়াই আৰু দেখালোৱে আৰু ঘৰলৈ নাহিলে যেনিবা সেই ৰাস্তাতে দিলে, আৰু মানে কিবা কিবি কৰিব লাগে ন, সেইকাৰণে ইমানখনে আৰু গাইছ। আপোনালোকে কেনেকৈ মেজি জ্বলাই পিনে কেনেকৈ ভোজ ভাত খাইছে জনাবচোন। আমাৰ ইয়াত মানে গাঁৱত খাইছে, কিন্তু আমাৰ ঘৰৰ মানুহে নাই খোৱা মানে, আমি নাই খোৱা মানে। এইবোৰ কি ক'ব আৰু মানে এনেই আৰু কিছুমান প্ৰব্লেম থাকে নহয়, তেনেকুৱা হিচাপত নাই খোৱা মানে, ঘৰতে আনি পিনে মানে খাম আৰু। তো আজি মানে ঘৰত মানে আমাৰ ঘৰত মানে কিনো খাম মানে, তো এইটো বস্তুটো মানে চফা কৰি আছে, দেখাওঁগৈ ব'লক এতিয়া গাইছ। মানে এয়া ব্ৰইলাৰ চফা কৰি আছে মা আৰু দাদাই চফা কৰি আছে মানে, সেয়াই আৰু আজি এইটোকে খাম মানে, দেখিলেই আৰু গাইছ। মানে অথনি মই যে কৈছিলোঁ নব আহিব বোলে কিবা এটা আনি দিম বুলি কৈছিলে বোলে বিহু বুলি সৰু সুৰাকৈ, তো সি কি আনি দিলে এতিয়া আপোনালোকক ভালকৈ দেখাই দিওঁ ৰ'ব। অথনি দেখাইছিলোঁ মানে এবাৰ, আকৌ এবাৰ দেখাই দিওঁ আৰু হয়নে। তাৰপিছতে ব'লক এতিয়া দেখাই আছোঁ তেতিয়াহ'লে। তো গাইছ মানে এইটো মানে হয় চাৰ্ট মানে হা, মই চাৰ্ট পিন্ধি ভাল পাওঁ বুলি সি জানে মানে। তাৰপিছত এইটো চাৰ্টটো মানে সি আনি দিছে, এতিয়া এখন দিগদাৰ হৈছে নহয় এইটো বস্তুটো এনেকৈ মানে, এইটো চাৰ্টটো আনি দিছে মানে তাত এইটোৱে আৰু বিহু মানে সৰু সুৰা গিফ্ট আৰু এইটো দেখিব পাৰে এইটোৱে আৰু নাহাঁহিব আৰু আপোনালোকে দেই, সেইটোৱে বিহু বুলি মৰমতে দিছে আৰু সি। তো গাইছ ইয়াত মাংস কাটি আছে, আমাৰ দাদাই কাটি আছে আৰু মাংস যেনিবা সেয়াই আৰু। তো গাইছ এয়া আমাৰ মায়ে মাংস ভাজিছে মানে, দিছেহে আৰু তেলত, মই ভিডিঅ'টো কৰি আছিলোঁ মানে। তো গাইছ এয়া বন্ধাকবি আলু ঠেংপেটো ভাজি হ'ব, এইটো চালাড দেউতাৰ কাৰণে, আৰু এয়া আছে মেইন মানে মাংসখিনি, ব্ৰইলাৰ মাংস ভাজি আছে মায়ে, সেয়াই আৰু গাইছ। ফাইনেলি আমাৰ মাংস হৈ গ'ল, এতিয়া মই টেষ্ট কৰিম কেনেকুৱা হৈছে, তাৰপিছতে আপোনালোকক কৈ আছোঁ। তাৰপৰা কিছুতে ভাতৰ লগত খাম, এতিয়া টেষ্টে কৰিম আকৌ। তো গাইছ এয়া হৈছে আমাৰ ব্ৰইলাৰ মাংস, মই টেষ্ট কৰিম বুলি কৈছিলোঁ যে, তো এতিয়া মানে এডোখৰ খালোঁৱেই, আপোনালোকক দেখুৱাই নাছিলোঁ, এতিয়া দেখাই আছোঁ ৰ'ব। সেয়া মজা হৈছে খাবলৈ, কিন্তু মায়ে বনাইছে মোক। তেতিয়াহ'লে খাই লওঁ ৰ'ব। তো গাইছ এয়া খাবলৈ লৈছোঁ ভাত, তেতিয়াহ'লে খাই ল'ম আৰু আকৌ লগ পাই আছোঁ, বাই বাই গাইছ। ফাইনেলি মোৰ ভাত খাই হৈ গ'ল, আৰু আপোনালোকে কেনেকৈ খাইছে ক'বচোন। আৰু এতিয়া দেখাব লগা সেনেকৈ একো নাই, ক'ব লগা একো নাই, এটাই ক'ম আৰু প্লিজ মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।